আজি আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে ৭ নং ফকৰিয়াগাৰা সমষ্টিৰ অন্তৰ্গত ভটগাঁও VCDCৰ চেয়াৰমেন হিচাপত মই আছিলোঁ। ফকৰিয়াগাৰা সমষ্টিত 14খন VCDCৰ ভিতৰত বিজেপি হিচাপত মাইনৰিটি হিচাপত মোকে চেয়াৰমেন দিছিলে। আজি মোৰ ব্যক্তিগত অসুবিধাৰ কাৰণে হয়তো মই আজি মোৰ চেয়াৰমেন পদৰ পৰা মই পদত্যাগ কৰিলোঁ। যে মই যিখিনি কাম কাজ মই কৰিছিলোঁ 9খন 10খন গাঁও, ইয়াৰ ভিতৰত যদি কোনো ধৰণৰ ভুল ত্ৰুটি থাকিব পাৰে, মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰি পুনৰবাৰ কৈছোঁ, ৰাইজৰ ওচৰত ক্ষমা বিচাৰি মোৰ VCDCৰ চেয়াৰমেন পদৰ পৰা মই পদত্যাগ কৰিলোঁ। যে যোৱা BTR ইলেকশ্যনত অৰূপ কুমাৰ দেৰ হৈ বিজেপি দলৰ পৰা মই কাম কৰিছিলোঁ। তাত আমি সংখ্যালঘু গাঁওবিলাকৰ পৰা 5,000তকৈ অধিক ভোট আমি পাবলৈ সক্ষম হৈছিলোঁ। কিছুমান তাত আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে সংখ্যালঘু অঞ্চলবিলাকত আমি কিছুমান ডেভেলপ কৰিম, ৰাস্তা ঘাট আদিকে ধৰি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ যাতে আমি কৰিব পাৰোঁ। তেনেধৰণৰ উন্নয়নখানি আমি কৰিব পৰা নাই। এতিয়া ধৰক বিভিন্ন গাঁৱৰ পৰা মানুহ আহি হয়তো কিছুমান অভিযোগ আমাক কৰে যে আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে হয়তো কিছুমান উন্নয়ন কৰিব, সেইখিনি উন্নয়ন কৰিবলৈ আমি সক্ষম হোৱা নাই। আমি জাষ্ট এটা VCDCহে, ভটগাঁও VCDC। এতিয়া ধৰক ফকৰিয়াগাৰা অঞ্চলত যিমান 14খন VCDC আছে, তাত উন্নয়ন কৰা আমাৰ এইখিনি ক্ষমতা নাই। VCDC এটা 9খন বা 10খন গাঁও, এইখিনিহে আমি অঞ্চলত সৰু সুৰা কামহে কৰিব পাৰোঁ। তাতো কিছুমান আমি এটা অসুবিধা পাই আছোঁ যে CCLC চেয়াৰমেনৰ ছিগনেচাৰ অবিহনে আমি সৰু সুৰা কামখিনিও কৰিব নোৱাৰা হৈছোঁ। এতিয়া ধৰক বিভিন্ন ধৰণৰ সময়ত বা বিভিন্ন ধৰণৰ ব্যস্ত মানুহ এখেত অৰূপ কুমাৰ দে ডাঙৰীয়া, এখেত হ'ল BTR EM, লগো পোৱা নাযায়। তাত আমি কাম কাজ কৰাত কিছুমান হয়তো আমাৰ দিলেও হৈছে, উন্নয়ন ইমান হোৱা নাই। গতিকে ৰাইজৰ ওচৰত আমি ক্ষমা বিচাৰি, যাতে ৰাইজৰ ওচৰত ইমান ধৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো উন্নয়ন কৰিব নোৱাৰিলোঁ, যাতে এনেধৰণৰ আৰু অভিযোগো নাহে, ৰাইজৰ ওচৰত ক্ষমা বিচাৰি মোৰ VCDC পদৰ পৰা মই পদত্যাগ কৰিলোঁ। দলৰ পৰাই মোক নিৰ্বাচন কৰিছিলে, মই বিজেপি দলৰ ফকৰিয়াগাৰা সমষ্টিৰ সংখ্যালঘু মৰ্চাৰ উপসভাপতি হিচাপে মই আছিলোঁ। লগতে আপুনি দলটো ত্যাগ কৰিব দলৰ কথা অহা নাই এতিয়া, ধৰক দলটো আমাৰ দলে থাকে, অকল VCDC চেয়াৰমেনটো মই অব্যাহতি দিম। ফকৰিয়াগাৰা সমষ্টিৰ এজন EM হয়, তেখেতৰ পৰা আপোনালোকে সহায় সহযোগ পোৱা নাই নেকি? তেনেকৈ সহায় সহযোগ যিখিনি কৰিছে ৰাইজে গম পায়, হয়তো আপোনালোকে নিজেও জানে যে হয়তো এখেতৰ দ্বাৰাই আমাৰ ফকৰিয়াগাৰা সমষ্টিত যিখিনি এখেত হেল্থ ডিপাৰ্টমেণ্ট হয়, হেল্থ ডিপাৰ্টমেণ্টৰ পৰা যিখিনি উন্নয়ন হৈছে, কোকৰাঝাৰ মাজমজিয়াৰ পৰা যিখিনি কণ্ট্ৰেক্টৰ আহি পেলাই যিখিনি কাম কাজ কৰিলে, তো মোৰ VCDC ভটগাঁও হয়, তাত ভটগাঁও চাব চেণ্টাৰ আৰু ৰঙিয়াটাউৰি চাব চেণ্টাৰ যথেষ্ট উন্নয়ন হৈছে, ৰাইজে দেখিবলৈ পাইছে। তাত ধুনীয়াকৈ উন্নয়ন কৰিছে এখেতে। আৰু ৰাস্তা ঘাট কি কৰিব, এখেত ডিপাৰ্টমেণ্টটো বেলেগ, আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ পৰা এখেতে যিখিনি উন্নয়ন যথেষ্ট কৰিছে। এইটো ৰাইজে গম পায়, ৰাইজে বিচাৰিলে গম পাব, হয়তো আপোনালোকৰ জৰিয়তে ৰাইজেও ক'ব যে যিখিনি উন্নয়ন কৰিছে। মোৰ ব্যক্তিগত অসুবিধাৰ কাৰণে মই অব্যাহতি লৈছোঁ। ৰাইজে খুব হেঁচা কৰিছিল নেকি আপোনাৰ যে ৰাইজৰ কাম কৰিব লাগে, এনেকৈ হোৱা নাই? এতিয়া ধৰক আমি যেতিয়া সমষ্টি লেভেলত যেতিয়া কাম কৰিছিলোঁ, যেতিয়া সংখ্যালঘু মৰ্চা হিচাপে বিজেপিৰ পৰা মই উপসভাপতি আছিলোঁ, বিভিন্ন গাঁৱত যেতিয়া মই গৈছিলোঁ, প্ৰচাৰ চলাইছিলোঁ, বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিলোঁ। প্ৰতিশ্ৰুতিখিনি হয়তো ৰাস্তা ঘাট আদিকে ধৰি বিভিন্ন ধৰণৰ উন্নয়ন কৰিব পাৰিম বা উন্নয়ন কৰিম। তৃতীয়বাৰৰ বাৰ আমি জিকিব পৰা নাই, চতুৰ্থবাৰৰ বাৰ আমি অৰূপ কুমাৰ দেক বিজেপি দলৰ পৰা জিকাই লৈ আহিলোঁ। অহাৰ পিছত আমি উন্নয়ন কৰিম বুলি দৃঢ় এটা আশা আছিলে, হয়তো ইমান ধৰণৰ উন্নয়নখিনি আমি কৰিব পৰা নাই। হয়তো বিভিন্ন গাঁৱৰ পৰা মানুহ আহি মোকো কয় আৰু আমাৰ দলখিনিকো কয়। এতিয়া ধৰক এখেত হ'ল ব্যস্ত মানুহ, লগো পোৱা নাযায়, আৰু VCDC হিচাপত আমি কিমান দূৰ কৰিম, এটা 10টা গাঁওহে, এইখিনি আৰু উন্নয়ন কৰা যিখিনি হৈছে। TLCC চেয়াৰমেন নিজে লৈছে, TLCC চেয়াৰমেন অৰূপ কুমাৰ দে নিজেই আছে, দায়িত্বত আছে, আৰু অন্য বেলেগক দিয়া নাছিল? নাই, এখেত নিজে ৰাখিছে। প্ৰতিশ্ৰুতি মানে ৰক্ষা কৰিব নোৱাৰাটোৱে মেইন কাৰণ। প্ৰতিশ্ৰুতি এতিয়া ধৰক উন্নয়ন যিখিনি ৰাস্তা ঘাট আমাৰতো যিখিনি হৈছে ইমান হোৱা নাই, ইমান হোৱা নাই। মূল কাৰণটো এইটোৱে। মূল কাৰণ এইটোৱে।
गोजोनथाव खौरां नोंथांमोननि थाखाय लानानै फैदों एमआरएम मेमोरियेल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु। बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां एमआरएम मेमोरियेल हस्पिटालाव मोजां रोंगौथि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय एमआरएम मेमोरियेल हस्पिटाला। क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय एमआरएम मेमोरियेल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों। एमआरएम मेमोरियेल हस्पिटालनि फेसिलिटिफ्रानो जाबाय क्रिटिकेल केयार, मेडिसिन, इमारजेन्सि मेडिसिन, पेडिट्रिशियान, पेथोलॉजिस्ट, जेनेरेल मेडिसिन, डायबेटोलॉजिस्ट, ओबिएस एंड गाइनो, कार्डियोलॉजी, जेनेरेल सर्जन, न्यूरोसार्जारी, एडवांस लाप्रोस्कोपिक ईएनटी सार्जारी डिपार्टमेंट, ऑप्थोमोलॉजिस्ट, सर्जिकल, गैस्ट्रोएंटेरोलॉजिस्ट, न्यूरोसाइकेट्री, ऑन्को सर्जारी डिपार्टमेंट, डार्मेटोलॉजिस्ट, ऑर्थोपेडिक्स, रेसिडेंशियल मेडिकल ऑफिसर, इंटर फैसिलिटी यूनिट, फिजियोथेरापी, रेडियोलॉजिस्ट, हिस्टोपैथोलॉजिकल डिपार्टमेंट, यूरोलॉजिस्ट, इमरजेंसी डिपार्टमेंट, सिटी स्कैन, एक्स-रे, पैथोलॉजी डिपार्टमेंट, वैक्सीनेटर डिपार्टमेंट आरो एमआरएम मेमोरियल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन। लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन। गोबां मिथिनो थाखाय नैबे 9854081948 93655020048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।